নমস্কাৰ, মই জুলি আপোনালোক সকলোকে মোৰ চেনেল Mylifedouble বহুত বহুত বেছি স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা হ'ল, গতিকে সকলোকে গুড মৰ্ণিং। চাহ পানী খাই আজৰি গা পা ধুলোঁ, চাকি বন্তি চব হৈ গ'ল। এতিয়া পাইছে 8টা পাইছে চাগে। আমি গোটেই কি কৰিছোঁ? ৰ'দত আছোঁ ন, হয়নে? আমাৰ এইখন ৱাল ভালকৈ দেখাম বাৰু এবাৰ। ৰাস্তালৈকে আৰু এইটো কোণালৈকে ইমান ঠাণ্ডা, ইয়াত বতাহ মাৰি আছে ন, এইবিলাক গছবিলাক ন নকৌ লাহে লাহে ভণ্টিয়ে টিউশ্যন কৰি আছে আৰু ল'ৰাই গৈ লগতে বহিছে। সিও পঢ়িব বোলে, ল'ৰা ছোৱালীকেইটাৰ লগত একেলগে গৈ বহি লৈছে, পঢ়িব আৰু টিউশ্যন কৰা দেখিছে যে। হেল্ল' এভৰিৱান, আমাৰ ল'ৰা এতিয়া টোপনিৰ পৰা উঠিছে, সেইকাৰণে পিছফালেতো আপোনালোকে ইগন'ৰ কৰিব, মচুৰিখন তৰা আছে সেইকাৰণে। এতিয়া উঠিলে মানে হ'ল অকণমান, আধা ঘণ্টামান হ'ল। এতিয়া ল'ৰাক মই জলপান খুৱাই আছোঁ। আৰু আজি ইমানেই ঠাণ্ডা, ইমানেই বৰষুণ, মানে ক'ব নালাগে আৰু ইমান ঠাণ্ডা। বৰষুণ দি আছে প্ৰায় 3টামানৰ পৰা বৰষুণ দি আছে, কিন্তু বৰষুণৰ পৰিমাণটো কমকৈ দি আছে, কিন্তু এৰা নাই, ইমান ঠাণ্ডা। আমি সেইকাৰণে চবেই আৰু ইয়াত গৰম কাপোৰ পিন্ধিলোঁ আৰু বিচনাতে আছোঁ। মা দেউতাই জুই ফুৱাই আছে। কি বনাইছা? চাওঁ। গুড মৰ্ণিং সকলোকে। গা ধুই আজৰি, চাকি বন্তি জ্বলালোঁ। আজি হৈছে সৰস্বতী পূজা, গতিকে আমাৰতো পঢ়া শুনা ভুলে আৰু এতিয়া ল'ৰাক আজি দেখুৱাব লৈ যাম বুলি ভাবিছোঁ। সি অকণমান জনা হৈছে যেতিয়া, ওচৰতে স্কুল এখন আছে মাহঁতৰ ঘৰৰ, গতিকে তাত দেখুৱাবলৈ নিম। আৰু এতিয়া মই খাইছোঁ গাখীৰ চিৰা খাই আছোঁ। ভণ্টিয়ে থাপনাত অকণমান সৰস্বতী মূৰ্তি মানে ধুই কৰি ৰেডি কৰি আছে, আপোনালোকক মই দেখুৱাম। তাৰপিছত কোৱা লাজ কৰিব নালাগে, কোৱা আজি সৰস্বতী পূজা আমি স্কুলত যাম। সেনেকৈ নক'বা বেঙাৰ নিচিনা, ভালকৈ কোৱা। গুড মৰ্ণিং। আজি সৰস্বতী পূজা উপলক্ষে ভণ্টিয়ে সৰস্বতী মূৰ্তিটো ধুই মেলি ৰেডি কৰিছে আৰু ধুনীয়াকৈ ফুলেৰে সজাই আছে। এইখিনি আমি কৰিছোঁ আৰু প্ৰসাদ হিচাপে তাই পেৰা দিছে। এই আৰু বেলেগ একো নাই কৰা। ইয়াতে আমি এতিয়া সকলোৱে মিলি সেৱা কৰিম। চাওকচোন আপোনালোকে, ধুনীয়াকৈ ৰেডি কৰি আছে। ভালকৈ আঙুলটো পিছাই দিয়া পুৰা। saraswati namastuभ्यं আজি অকণ ভাবিলোঁ চুলিখিনিকে অকণ ষ্ট্ৰেইট কৰোঁ, এনেই আৰু সাধাৰণভাৱে, বহুত বেছি নহয়, অকণমানকৈ। এইডাল ষ্ট্ৰেইটনাৰডাল এনেই বাগৰি থাকে সদায়, কোনো দিনেই নকৰোঁ। ভণ্টিও সেই একেই মোৰ নিচিনা, নকৰে, এলাহ এইবিলাক কৰাৰ। কিন্তু এইডাল বহুত বছৰ পুৰণা হয়। আজি ভাবিলোঁ অকণ কৰোঁ নিজকে, চাওঁচোন। এনেই আৰু ওপৰে কৰিছোঁ।
আমি চবে চাকি জ্বলাই দিলোঁ নিকু এইফালে চা আকৌ এইফালে চা আদি যা এইফালে চা হাঁহি দিয়া আমি চাকি জ্বলাই আহিলোঁ এতিয়া ঘৰত এতিয়া খিচিৰি বনাব চাগে আজি আমাৰ যিহেতুকে সৰস্বতী পূজা তেতিয়া ৰাতিপুৱা মাছ আনিব গৈও নানিলে সৰস্বতী পূজাৰ কাৰণে বতৰ ইমান বেয়া বৰষুণ এবাৰ এয়া পেলাইছে বৰষুণ পেলাইছে দেখোন কিনকিনীয়া পেলাইছে বৰষুণ ঠাণ্ডা ইমান ঠাণ্ডা বোলো মায়ে কিবা বিচাৰি আছে তাকে দেখোঁ কি বিচাৰিছা মা ক'ত পোৱাই নাই বতৰ চা খোৱা বতৰ খোৱাহে কথা আৰু এতিয়া চবেই ল'ৰাৰ লগত একেলগে বহি এয়া চাই আছে এনিমেল প্লেনেট নেট জিঅ' ৱাইল্ড ডিস্কভাৰী যি পাই তাকে চাই আছে আৰু সি যিটো চাব চবেই একেলগে বহি ফূৰ্তি কৰি চাই আছে হেল্ল' এভৰিৱান ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ এনেকৈ কৰিবলৈ ক'লে মোৰ ভিডিঅ'টো বহুত দীঘলেই হৈ যায় নকৰোঁ বুলি ভাবিলেও বহুত বেছি দীঘল চৰি গতিকে মই ভিডিঅ'টো শেষ কৰোঁ একচুৱেলি শেষ কৰিব পাহৰিছিলোঁ যে নেক্সট ডে হয় মই ৰাতিপুৱা এতিয়া বোলো পাহৰি গৈছোঁ ভিডিঅ'টো শেষ কৰিবলৈ সেইখিনিতে মই শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ ছাবস্ক্ৰাইবাৰ যদি ভিউজো অলপ আহেও অলপ ভিউজ আহিলেও ছাবস্ক্ৰাইবাৰ ইমান নাই গতিকে অকণমান সহায় কৰক আগুৱাই যাওক ধন্যবাদ